পূজা কৰোঁতে পূজা পাৰে হৈ গ'ল, আকৌ আহিল ৰাস মহোৎসৱ। এতিয়া সকলোৱে ব্যস্ত ৰাসৰ নামত, নহয়নে? আৰু পোনপ্ৰথমে মোৰ ইউটিউব চেনেল মমো ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। বলকচোন আজি আমি যাওঁ নলবাৰীৰ ৰাস চাবলৈ। নলবাৰী হৰি মন্দিৰীয়া ধুনীয়াকৈ সজাইছে লাইটেৰে। বলকচোন আজি আমি চাব যাওঁ নলবাৰীৰ ৰাস। এয়া প্ৰথম সোমায়ে এনেকৈ কাৰেণ্টেদি মানে গোটেইখিনি বনাইছে তেওঁলোকে। চাওকচোন ইমান ধুনীয়া এটা ভাল লাগিছে। চব সকলোবিলাক মানে বেছিভাগ কাৰেণ্টেদি বনায় আৰু এইবিলাক চব মিথিলবিলাকে বনায় ধুনীয়াকৈ। চব মাটিৰে শ্ৰীকৃষ্ণৰ গোটেই ৰাসলীলা গোটেইখিনি দেখাইছে। এয়া গণেশ বাবা কাৰেণ্টৰ হয়, আশীৰ্বাদ দি আছে। এইবিলাক ঋষি মুনি সকলোখিনি মানে দেখাইছে ইয়াতে। শ্ৰীকৃষ্ণ এয়া যেতিয়া জন্ম হৈছিলে দেখিছেনে এনেকৈ। এইবিলাক চব ইমান ধুনীয়াকৈ বনাইছে মূৰ্তিবিলাক, বৰ মৰম লগা। চব বেছিভাগ কাৰেণ্টেৰে বনাইছে। আৰু ঋষি অসুৰক নিধন কৰিছিল যেতিয়া তেনেকুৱাকৈ দেখাইছে। আৰু ইয়াৰ পিছত এনেকৈ মেইন মন্দিৰ য'ত মানে পূজা হৈ আছে তাত এনেকৈ ধুনীয়াকৈ বনাইছে। এই ছাইডত পিছফালে এনেকৈ ধুনীয়াকৈ কাৰেণ্টত দি বনাইছে। পানী পৰি আছে নদীখন মাজত, এনেকৈ ধুনীয়াকৈ নাও দি অহা যোৱা কৰি আছে। ইয়াতে মানে মেইন মন্দিৰৰ পূজা ইয়াতে হৈ আছে শ্ৰীকৃষ্ণৰ। বাকী গোটেই চাৰিওফালে মানে এই মূৰ্তিবিলাক মাটিৰ। এয়া চাওকচোন ইমান মৰম লগা। যশোদাই খেদি আছে কৃষ্ণ যেতিয়া মাখন চুৰ কৰিছে, মাখন চুৰ বুলি কয়। এইবিলাক কিছুমান মেছেজ দিছে তেওঁলোকে যে নিচা মুক্তি ল'ব নালাগে এইবিলাক তেনেকৈ। এয়া পুতনাটো কাৰেণ্টৰ মানুহ হৈছে কিন্তু আজি মই প্ৰথমতে আহিলোঁ, পিছত মানে বহুত মানুহ হয় ইয়াতে। ধুনীয়াকৈ বনাইছে মন্দিৰৰ মূৰ্তিবিলাক। শ্ৰীকৃষ্ণ এয়া শ্ৰীকৃষ্ণ গোপীবিলাকৰ লগত ধুনীয়াকৈ কাৰেণ্ট ফিট কৰিছে ইয়াতে ধুনীয়াকৈ দিছে। শিৱক চাওক, শিৱ গণেশ আটাইবিলাক। সেইটো কাৰেণ্টৰ আৰু বেছিভাগ বনাইছে, কিন্তু এতিয়া মানে আৰু কেইদিনমান আছে সেইকাৰণে এইবিলাক মানে কিছুমান মেছেজ দিছে ইয়াতে। মেছেজৰ কাৰণে মূৰ্তিবিলাক এনেকৈ বনাই থৈ দিছে। এইবিলাক মেলা হৈছে, বাণিজ্য মেলা ধুনীয়াকৈ মানে বহুত দোকান বহুত আহিছে। এবাৰ গ্ৰন্থমেলা হৈছে। আমাৰ মানুহে কিতাপ কিনিছে। আমাৰ পোৱালীকেইটাক চাওকচোন, এয়া চব কিতাপ যেন একদম ডাঙৰ মানুহে কিতাপ চাইছে সিহঁতে। এয়া এটা চাইডত এনেকৈ বুক ফেয়াৰ হৈছে, বুক ফেয়াৰ ভাল লাগে এনেকুৱা ধুনীয়াকৈ গোটেইখিনি থিমে ৰাখিছে তেওঁলোকে। আৰু কিতাপ তাৰপিছত ইয়াৰ পৰা আকৌ মানে খোজকাঢ়িয়ে যাব লাগে। তাৰপিছত আকৌ ইয়াৰ ওপৰৰ পৰা চাওকচোন ব্ৰিজৰ ওপৰেদি এনেকৈ গৈ আকৌ এইপিনে মীনা বজাৰবিলাক আহিছে। আমি এতিয়া তালৈকে যাম মীনা বজাৰলৈকে। এয়া চাওকচোন ব্ৰিজৰ ওপৰত এনেকৈ ধুনীয়াকৈ লাইটৰে সজাইছে, বৰ মৰম লগাকৈ ধুনীয়াকৈ সজাইছে। এতিয়া আমি ইয়াৰ পৰা মানে খোজকাঢ়ি এনেকৈ যাওঁ। আৰু ছাইডত চব মানে ইউটিউবাৰবিলাকৰ দোকান, ব্লেক এণ্ড হোৱাইট আৰু কোনোবা কেইজন মানে দোকানবিলাক দিছে ইয়াতে ছাইডত। ফাষ্টফুড দোকান মানে ঢেৰ এনেকৈ। এতিয়া আকৌ আমাৰ ইহঁতে এইয়া মীনা বজাৰ ট্ৰেইনত উঠিব, ইহঁতে ট্ৰেইনত উঠিব আহিছে। বহুতকেইটা আছে, ব্ৰেক ডেন্স, এই চক্কা, এই নাও ঢেৰ আহিছে। কিন্তু এইবিলাকত উঠিব বিৰাট ভয় লাগে। এইটোতো বিৰাট ভয় লাগে, বাপৰে। আপোনালোকে গ'লেনে ৰাসত? আমি প্ৰথমতে ৰাস চাই আহিলোঁ। মোৰ ভিডিঅ'বিলাক আপোনালোকে চাইনে? এয়া আমাৰ মমোহঁত গৈছে ট্ৰেইনত উঠিবৰ কাৰণে। এইয়া বহি লৈছে পূৰা, ট্ৰেইনত যাব এতিয়া। এইয়া দেখিছেনে? এতিয়া আমি আহিলোঁ খাবৰ কাৰণে। এয়া গাহৰি পূৰা চিকেন পূৰা জল পৰি আছে। আমি এতিয়া ইন্তজাৰ কৰি আছোঁ চাওমিনৰ কাৰণে। গোটেইবিলাক বহি আছোঁ, চাওমিন বনাই আছে, বনালে খাম আৰু আমি। এনেকৈ ধুনীয়াকৈ দোকানবিলাক দিছে। আপোনালোকে ৰাসত গ'লেনে? ক'ত ক'ত ৰাস চালে জনাবচোন। মই আজি আহিলোঁ নলবাৰীলৈ, নলবাৰীতে ৰাসটো দেখাই দিলোঁ। আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাই জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।